everyone, welcome back to my YouTube channel. আজি অন্য এটা ভিডিঅ' আহিছো। আজি যেহেতু আহিছো আমি চিৰিয়াখানা আহি পাই গ'লোহি। এয়া পাই পেলাই আমি নামি কিনে গৈ আছো দেখিছেনে গাড়ীৰ পৰা নামি আৰু গৈ আছো। এয়া দেখিছেনে অলপ দেৰি ৰ'লো এয়া পাই গৈছোহি আৰু এন্ট্ৰেন্সত সোমাম আৰু টিকেট কাটা হৈছে এতিয়া। এয়া দেখিছেনে কিমান মানুহ ভিৰ আজি যেহেতু আজি বন্ধ দিন সেইটো কাৰণে বহুত মানুহ হৈছিলে। তো এয়া গৈ আছোঁ আৰু আমি আপোনালোকে চাই যাব আমি কি কিনো চালোঁ ভিতৰত। এয়া দেখিছেনে গৈ আছোঁ আৰু আমি এয়া মই আৰু আমাৰ লগত যোৱা এয়া 7জন বাচ্চাকেইটা মিলাই পিনে আমি 7জন গৈছিলোঁ। এয়া দেখিছেনে এজনী বা আৰু আমি 2জনী গোটেইকেইজনী আমি একেলগতে গৈছোঁ 3জনী আৰু মোৰ হাজবেণ্ড যোৱা নাছিলে তেতিয়া তেওঁ কামত আছিলে সেইটো কাৰণে তেওঁ নগ'ল। এয়া দেখিছেনে আমি ইয়াত কিবা আছে নেকি বুলি চাবলৈ আহিলোঁ কিন্তু ইয়াত একোৱেই নাই। তো আমি ইয়াৰ পৰা আকৌ বেলেগ এডোখৰলৈ গুচি গৈছোঁগৈ। এয়া দেখিছেনে ইয়াত একোৱেই নাই বুলি কৈ পেলাই সকলোবোৰ কিনো আছে বুলি ভিডিঅ'টো তথাপি কৰিলোঁ কিনো আছে বুলি চাবলৈ কিন্তু একোৱেই নাই কিবা আছে যদিও দেখা নাপালোঁ হ'বলা সেইটো কাৰণে। এয়া এতিয়া আমি চাবলৈ গৈ আছোঁ যিহেতু জিৰাফ। এয়া দেখিছেনে আমি গোটেইকেইজন গৈ আছোঁ। মই এয়া দেখিছে সকলোবোৰ ভিৰ লাগিছে ইয়াতে কিমান ভিৰ দেখিছেনে আৰু এসোৱা দেখিছেনে জিৰাফ আৰু ইমান ওখৰ যিহেতু আজি এইবাৰ প্ৰথম দেখিছোঁ আগতে দেখা নাই বাৰু সেইটো কাৰণে এয়া দেখিছেনে কিমান ধুনীয়া ইমান ওখ হয়। জুম কৰি কিনে দেখুৱাইছোঁ আৰু যিমানটো পাৰোঁ আপোনালোকে ফুৰিবলৈ আহিলে আহিব বাচ্ছাবিলাকক লৈ পেলাই চিৰিয়াখানা। এয়া দেখিছেনে জিৰাফজন ওলাই গৈছে। জিৰাফটো কিমান ওখৰ দেখিছেনে। ইয়াতে 2খনমান ফটো মাৰিলোঁ গোটেইকেইজন মিলি পেলাই অকলেও গোটেইকেইজন মিলি পেলাই ফটো মাৰি ল'লোঁ আৰু এয়া দেখিছেনে একদম পৰিৱেশটো ইমানেই ধুনীয়া ইয়াতে থাকি যাম নিচিনা লাগি গৈছে কিন্তু ক'ত নোৱাৰোঁ ইয়াত যিহেতু পাব্লিক প্লেচ সেনেকৈ নহয় যে মুকলিকৈ থকা তেনেকৈওতো থাকিব নোৱাৰি। এয়া দেখিছেনে এয়া আকৌ হৰিণা চাবলৈ আহিলোঁ ইয়াতে একদম হৰিণাকেইজন মাতি দিয়াৰ লগে লগে আহি গৈছে কি ধুনীয়াকৈ। দেখিছেনে আহি আছে কি ধুনীয়াকৈ আহি আছে আহ কৰি দিছে আৰু আহি আছে যিহেতু আৰু ইয়াত খোৱাবলৈ মানা কৰিছে কিবা নি পেলাই জন্তুবিলাকক আমি একো দিয়াও নাই বাৰু খাবলৈ অনাও নাই লগত একো খাবলৈ সেইটো কাৰণে ভাবিছে চাগে কিবা এটা দিম নেকি তেনেকৈও মাতা দেখি গুচি আহিছে আৰু ধুনীয়াকৈ। এয়া দেখিছে কি ধুনীয়াকৈ কিতাপ মোক কেমেৰা সন্মুখত এয়া এতিয়া আমি গৈ আছোঁ যিহেতু চৰাই চাবলৈ বহুত ধুনীয়া ধুনীয়া প্ৰজাতিৰ চৰাই আছে। এয়া দেখিছেনে চৰাই চাবলৈ আহি গ'লি এয়া প্ৰথমতে কি ধুনীয়া কৰি চৰাইবোৰ যিহেতু বাচ্ছাবিলাকে চিঞৰিছে এয়া দেখিছে এইকেইটা কি বুলি কয় যে কি পানী নথয় এনেকৈ যে থৈ দিয়ে মানুহৰ ঘৰত যে সজাই থব পাৰে যে দেউৰুকি দেউৰুকি কি ময়ো জানো মানে সেইটো তই তইছে হয় কোনটো পুৰা তই তইছে হয় কি ভাবিছা
আগলা ও এইটো কি হয় এইটো কি চৰাই চৰাই মন ধুনীয়া মিঠু মিঠু ইমান কষ্টত আছে সিহঁতি ন যাবলৈ মন গৈছে নহয় যিমান যি হয় এতিয়া ওলাগে কি ধুনীয়া লাগিছে ন জেগাটো দেখিছেনে ডাঙৰ কাছ বহুত ডাঙৰ হয় আপোনালোকে কেমেৰাত কিমান ডাঙৰ দেখিছে নাজানো তথাপিও বহুত ডাঙৰ হয় কাছকেইটা এয়া দেখিছেনে ধুনীয়াকৈ ইয়াত ভাগকৈ থোৱা আছে চৰাই পুলি কাছ তেনেকৈ বেলেগ প্ৰজাতি চৰাই তেনেকৈ ৰাখিছে আৰু এয়া দেখিছেনে বুদ্ৰিজ আৰু এয়া ধনেশ পক্ষী বহুত এয়া দেখিছেনে একদম কি ক'ম এতিয়া এয়া আৰু এটা কুকুৰা এয়া লাজুকী বান্দৰ দেখিছেনে সৰুৱা লাজুকী বান্দৰ এয়া আপোনালোকে চাই যাওক ভিডিঅ'টো চালে নিশ্চয় গম পাব ধুনীয়াকৈ এতিয়া আমি গৈ আছোঁ ওপৰলৈ যিহেতু টাইগাৰ চামগৈ বুলি দেখিছেনে এয়া গৈ আছোঁ ওপৰলৈ উঠি গৈ আছোঁ বহুত ভৰি বিষাইছে বহুত খোজকাঢ়িলোঁ এয়া দেখিছেনে ইয়াত গাড়ীও পোৱা যায় যিসকলে খোজকাঢ়িব নোৱাৰে তেওঁলোকে গাড়ীত যাব পাৰে গাড়ীও এভেইলেবল আছে ইয়াত তো আমি গাড়ীত যোৱা নাই কিন্তু খোজকাঢ়ি কিনে পৰিৱেশটো উপভোগ কৰিছোঁ বস্তুবিলাক মানে জন্তুবিলাক আমি এনেকৈ চাইছোঁ ভাল লাগিছে যিমান যি হওক পৰিৱেশ এটাত মানে এনেকৈ ধুনীয়া সেউজীয়া পৰিৱেশ এটাত থাকিবলৈ হ'লে মানুহে খোজকাঢ়ি যিমানখিনি পাৰে খোজকাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে যিসকলে নোৱাৰে যিসকলে অসুস্থ বা কিবা কাৰণত ভৰি বিষ বা তেনেকুৱা বেছি হ'লে তেওঁলোকে গাড়ীত যাব পাৰে ৰখি ধুনীয়াকৈ চাই যাব পাৰে এয়া দেখিছেনে আমি গৈ আছোঁ খোজকাঢ়ি পেলাই ওপৰলৈ টাইগাৰ চাবলৈ তো আপোনালোকে চাই যাওকচোন এয়া আকৌ ওচৰৰ পৰা এইখিনি হৰিণ দেখিলোঁ কি হৰিণ নাজানো আৰু এয়া দেখিছেনে এয়া জলহস্তী নে কি বুলি কয় ভালকৈ নামটো নাজানো দেই যদি ভুল হয় আপোনালোকে মোক জনাই দিব কমেণ্টত মই ভালদৰে নাজানো এয়া দেখিছেনে এয়া আকৌ আমি দেখিলোঁ ক্ৰক'ডাইল এয়া দেখিছেনে ক্ৰক'ডাইল দেখিলোঁ ইয়াত দুটা ক্ৰক'ডাইল দেখিলোঁ আৰু কাছও দুজনীমান দেখিলোঁ ইয়াতে নহয় ইয়াৰ আগত এটা আছে তাতে আমি কাছও দেখিলোঁ তো ইয়াৰ গৈ আছোঁ আমি স্নেক চাবলৈ যিহেতু তাতে বহুত ধুনীয়াকৈ স্নেকবিলাক ভাগকৈ থোৱা আছে প্ৰজাতি যিহেতু এনেকৈ দেখিবলৈ ভয় লাগে কিন্তু তথাপিও যিহেতু চিচাৰৰ ভিতৰত আছে চাই লওঁ বোলো মোৰতো বহুত ভয় লাগে এইটো বস্তুৰ প্ৰতি মানে বেলেগ একো নহয় একো নকৰিলেতো আমাক একো নকৰে তেওঁলোকে তথাপিও কিন্তু ভয়টো লাগে আৰু যিহেতু সিহঁতে নাজানে অজান বস্তু তো আমি নিজে বাচি পেলাই থাকিব লাগে আৰু তেওঁলোকৰ পৰা এয়া দেখিছেনে ভাগকৈ থোৱা আছে চাই পেলাই মই যেতিয়া ভিডিঅ'টো এডিটিং কৰিছোঁ মোৰ ভয় লাগি গৈছে এয়া দেখিছেনে ক্ৰক'ডাইল আকৌ কাছ এয়া দেখিছেনে কি ধুনীয়াকৈ দুজনী ইয়াতে আছে দুজনী নে দুটা নাজানো আৰু কিন্তু কি ধুনীয়াকৈ ইয়াতে সকলোৱে চাই আছে দেখিছেনে মানুহবিলাকে বহুত ধুনীয়াকৈ মানে থোৱা আছে বস্তুবিলাক এয়া বগলী আৰু আন প্ৰজাতি চৰাইবিলাকো আছে যিবিলাক পানীত থাকে বহুত ধুনীয়াকৈ আছে এয়া আমি আহি গ'লোঁ এতিয়া কিবা এটা খাই লওঁ বুলি তাতেই কাজিৰঙা ওলাই গৈছে চিৰিয়াখানাৰ ভিতৰতে আছে এয়া কেফে টাইপে হয় এখন কেফে হয় আৰু
তো তেনেকৈ আৰু জুচ লচ্চি কিবাকিবি বহুত কিবাকিবি এনেকুৱা পোৱা যায়, ব্ৰেড চপ বা কিবাকিবি বা চেণ্ডউইচ কিবাকিবি সেইবোৰ পোৱা যায় আৰু তো সেইবিলাক আমি মইতো লচ্চিয়ে খালোঁ, যিহেতু আমি ভাত খাই আহিছিলোঁ, তথাপিও মানে লচ্চি কফি আৰু লচ্চিয়ে খালোঁ। এয়া দেখিছেনে দুইটাই কি ধুনীয়াকৈ ভাগ কৰি পেলাই খাইছে। যিকোনো বস্তু মানুহে ভাগ কৰি পেলাই খাব লাগে। তো সিহঁতে দুটা খালে, তো ভাগ কৰিয়ে খালে আৰু ধুনীয়াকৈ। আৰু যিহেতু খাবও নোৱাৰে বাচ্ছাবিলাকে, এনেই ইটো খাম সিটো খাম কৰি থাকে। এতিয়া আমি আৰু যাবলৈ লৈছোঁ, যিহেতু বহুত দেৰি হৈ গ'ল। এই বাহঁতে আজি যাবগৈ, সেইটো কাৰণে তেওঁলোকৰ ট্ৰেইন যিহেতু লেট হৈ যাব বুলি আৰু ভয়তে তেওঁলোকে ধুমাধুম কৰিছে আৰু যিহেতু সময়টো নাটনি হয়েই কিবা এটা চাবলৈ আহিলে। এয়া বাহিৰতে দোকান আছে বহুত কিবাকিবি বস্তু, সৰু সৰু বস্তু ল'ব পাৰিব আপোনালোকে। তো মই পিছে ইয়াত একো লোৱা নাই। এয়া আমি এতিয়া গাড়ীত বহি ল'লোঁ আৰু বহি পেলাই যাবগৈ ল'লোঁ। তো এয়া 2খনমান ফটো লগাই দিছোঁ। তো আমি আজিলৈ ভিডিঅ'টো ইমানে সামৰোঁ। বাই বাই।